हेलो बंधुসকल स्वागतम जनाइছো मोर नতুन এটা ভিডিওলৈ ভাৰতীয় নিৰ্বাচন আয়োগে 1 আগষ্ট তাৰিখৰ পৰা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াটো অতি দ্ৰুতগতিত চলি আছে বহুত মানুহে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি আছে আপুনিও চাগে লিংক কৰিছিলে যে আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈছে না নাই এটা আপুনি কেনেকৈ চেক কৰিব হেতু চেক কৰিবলৈ হলে আপুনি যেতিয়া লিংক কৰিছিলে তেতিয়া আপোনাক এটা ৰেফাৰেন্স আইডি দিয়া হৈছিল এই ৰেফাৰেন্স আইডিৰ যোগেদি আপুনি আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক ষ্টেটাসটো চেক কৰিব পাৰিব এতিয়ালৈকে যদি আপুনি আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহলে হেতু বিষয়ে মই ভিডিও বনাই থৈছো মোৰ ভিডিও ডেসক্ৰিপচনত সেই ভিডিওটোৰ লিংক আছে আপুনি সেই ভিডিওটো চাই আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব আপুনি যদি মোৰ চেনেলৰ প্ৰথম হৈ থাকে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এতিয়া হক ভিডিওটো আৰম্ভ কৰো প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ সিলেক্ট কৰি লব মই গুগল সিলেক্ট কৰি লৈছো ইয়াত আপোনালোকে টাইপ কৰিব ইয়াত সাৰ্চ বক্স পাব সাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব NVSP এটো নেশনাল ভোটাৰ সাৰ্ভিসৰ অফিচিয়েল ওয়েবসাইট ওপেন হৈ গৈছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে অলপ তললৈ আহিব তললৈ অহাৰ পিছত ট্ৰেক এপ্লিকেশন ষ্টেটাস ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত নতুন পেজ এটা ওপেন হৈ যাব ইয়াত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি লব তলত আপুনি ইন্টাৰ ৰেফাৰেন্স আইডি আপোনাৰ ৰেফাৰেন্স আইডিটো ইয়াত ইন্টাৰ কৰি দিব এতিয়া আপোনালোকে ট্ৰেক ষ্টেটাস ইয়াত ক্লিক কৰি দিব এই চাওক আপোনালোকে ফৰ্মটো সাবমিট হৈছে যেতিয়া ৰিজেক্ট হৈ যাব তেতিয়া আপোনালোকে ৰিজেক্ট হৈ গলে ইয়াত আপোনালোকে দেখা পাব ৰেড হৈ যাব আপোনাৰ ইয়াত আপোনাৰ ৰেড হৈ যাব যেতিয়া আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব তেতিয়া আপোনাৰ নীলা কালাৰৰ এটা আপোনাৰ এটো নিচিনা আপোনাৰ নীলা কালাৰ আহি যাব এটো নিচিনা আপোনাৰ তলৰটোত নীলা কালাৰ আহি যাব আৰু যেতিয়া আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব তেতিয়া আপোনাৰ ইয়াত ৰেড কালাৰ আহি যাব ভিডিওটো যদি ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং